आथिखालाव बर' आइजोफोरनि नखर संसार गारनानै खारनायनि गुबै जाहोना मा? थारैनो मा जामारदों नखर संसार थानाय बर' हारिनि आइजोफोरा? ना फिसायनिसो गोरोन्थिनि थाखाय जादोंना बिसोरनि गोरोन्थिनि थाखायसो जादों बेफोर गिलु बालु नखर सिलिंखार जानाय जाथायफ्रा? बेबायदिनो जाथाया सोमजिदों उदालगुरि जिल्लानि सिङाव थानाय 2 नं रौमारि गामिनि रनदास बर'नि नखराव। रनदास बर'नि बिसि मन्थि बर'आ गावनि देरसिन फिसाज्लाजों न'खौ नागारनानै बबेयावबा खारखोमाना थानाय जाथाया सोराङाव फैदों। मिन्थिनो मोननाय बादिब्ला रनदास बर'आ बिसि गैयैनि जाउनाव नखर सालायनायाव गोबां जेंनाजों मोगा मोगि जानांदों। सानै फिसाज्लानि बिमा मन्थि बर'आ 2 बोसोर सिगां गावनि फिसाय आरो उन्दै फिसाज्लाखौ नागारनानै न'निफ्राय ओंखारलांदोंमोन। बेनिखायनो रनदास बर'नि बिसि मन्थि बर'खौ सोरबाफोर बहाबा नुसनबायोब्ला 6901442039 नम्बराव खौरां हरनो थाखाय फिसाय रनदास बर'आ खौरां बिजोंनि गेजेरजों रायजो राजाफोरनिसिम खावलायहरदों। मोर नाम श्री रनदास बर' और गाँव हल 2 नं रौमारी जिला उदालगुरि। मोर परिवारे घर पर ओলাই গৈছে। ताइर नाम हल मन्थि बर'। ताइर माकथेर घर हल महरीपारा बाक्सा जिल्लार मन्थि बर' सामाबारी गाँव। ताई इटा घৰৰ পৰা পলায়িত হৈ আছে আৰু এইজন ল'ৰাটো মোক ভাগত দি গৈছে। ডাঙৰজন তাই ভাগত লৈ গৈছে আৰু তাই ডিভোৰ্চ দিম বুলি পৰ্দত আধৰুৱা কৰি থৈ দিছে। তাই আহি যাতে ক্লিয়াৰ কৰি দিয়ে। মোৰ ৱাইফে মোৰ ঘৰৰ মানুহটো আৰু যে এই 2022 চনৰ 7 জুনত সন্ধিয়া ওলাই গৈছে। তাই লগত মানে তাই অকলে গৈছে যাৱাত। আগতে তাৰ মানে তাৰ স্বভাৱ চৰিত্ৰ বেয়া আছিল। দুখন সমাজে বহি ফালে তাৰ মানে কি বুলি কয় সেইটো এয়া বিচাৰ পাতি ফালে দুখন সমাজে গাঁওবুঢ়া গাঁৱৰ VDP ছেক্ৰেটাৰী গাঁৱৰ সভাপতি ছেক্ৰেটাৰী গোটেইকেইটা মানে জমা লাগি ফালে তাৰমানে মোক চপাই দিলে। ময়ো গ্ৰহণ কৰিলোঁ। গ্ৰহণ কৰাৰ পাছত তাই 20 দিনমান থাকি তাই আকৌ গ'ল। তাই নাথাকে কৈয়ে আছে। কৈ ফালে তাই মানে মোৰ দুজন ল'ৰাৰ ভিতৰত তাই ডাঙৰটো মোৰ ভাগৰ সৰুটো তোমাৰ আপোনাৰ সেনেকুৱা কৈ ফালে মোক সৰুটো থৈ গ'ল। থৈ যাই ফালে এতিয়া আজিক লাগি হেৰি নাই। তাৰে পিছত আকৌ মই গাঁওবুঢ়াক জনাৰ পাছত গাঁওবুঢ়াই ক'লে সমাজে নোৱাৰে এতিয়া সমাজৰ কথা নামানে। এইগিলা ইমান অকৰা মানুহ। এতিয়া সমাজৰ দুখন সমাজে বহি ফালে কিমান অপমান হ'ল। এতিয়া সমাজৰ কথা নুশুনে যদি সমাজে কি বিচাৰ কৰিব? তে পাৰ্টিক দিম। পাৰ্টিক দিলে কিছু দমন হ'ব। সেই বুলি আপচু পাৰ্টিক দিলে। দুখন আঞ্চলিকৰ হেৰি এপচুৱে খৈৰাবাৰী আৰু কি বুলি কয় মহৰীপাৰাৰ এপচুৱে দুখন আঞ্চলিকে লগ লাগি মিটিংখন পাতি ফেলে তাই কয় যে মই আৰু জিন্দগীত নাযাওঁ, মই ডিভোৰ্চ দিম। সেই বুলি কওঁতে পাৰ্টিৰ মানুহ ক'লে যে ডিভোৰ্চ যদি দিয়া তে কোৰ্টত যাই দিব লাগিব। সেইটো আইনৰ কথা আমি নোৱাৰোঁ। সেই বুলি কোৱাত তাই মানে কোৰ্টত গ'ল। একেলগে চহী মাৰিলোঁ দুয়ো। কিবা মিছাইল বুলি কয় বোলে মিছাইল। সেইটো তাইও চহী মাৰিলে ময়ো চহী মাৰিলোঁ। মাৰাৰ পাছত এতিয়া 6 মাহ টাইম দিছে হেৰিয়ে এই কি বুলি কয় কোৰ্টে। 6 মাহ এই 2024 এই 12 ফেব্ৰুৱাৰীত আছিল এই 6 মাহ টাইমটো। তাইতো সেই দিনৰ পৰাই আজিক লাগি এটেণ্ড হোৱা নাই কোৰ্টত এটেণ্ড হোৱা নাই। সেই মোক এনেকুৱা হাৰাশাস্তি দিছে। মই সৰু ল'ৰাটো ক্লাছ 9ত পঢ়ি আছে। তাই বুজি কিয় পোৱা নাই যে তাই সেই সৰু ল'ৰাটোৰ জীৱনটো কিয় ধ্বংস কৰিছে। ঘৰখনটো ধ্বংস কৰিছে, মান সন্মানটো ধ্বংসই। তাই আৰু সেই সৰু ল'ৰাজন যে
পঢ়ি আছে এতিয়া ক্লাছ 9ত এতিয়া মেট্ৰিক দিয়া টাইম আহি আছে সেই টেনশ্যনত ল'ৰাটোৱে কেনেকুৱা শিক্ষা ল'ব সেইটোৰ কাৰণে তাই য'তে নাথাকক আহিব লাগে কৰ্টত যদি ডিভৰ্চ দিয়ে তাই কৰ্টত আহি ডিভৰ্চ দিব লাগে এতিয়া এবাৰ আহিলে হ'ব কৰ্টত উকিলগিলাখনে কৈছে যে একবাৰতো দিলেই মিছাইলৰ কাৰণে অকলে গ'লে নহয় বোলে সেইটো কাৰণে মই অনুৰোধ কৰিছোঁ যে ল'ৰাৰ যাতে ভৱিষ্যতটো বচাই ৰখাৰ কাৰণে তুমি আহি যায় এতিয়াও আহিলে আপুনি ৰাখিব নেকি আহিলেতে এতিয়া কি ক'ম আৰু এতিয়া মানৱতা হিচাপততো আৰু ভুল হৈছে বা কিবা হৈছে আগতো চপাই দিছে এতিয়াতো মই ল'ৰাকেইটাক চাব লাগিব